মন্দিৰ দেখিলেও কৃষ্ণ, দুৰ্গা মন্দিৰ দেখিলেও কৃষ্ণ। মুঠতে মুখৰ পৰা এটাই উচ্চাৰণ ওলায় কৃষ্ণ। আজি সেইজনা কৃষ্ণৰে জন্মদিন। শুভ জন্মাষ্টমী ৰাইজ। আজি ভাবিছোঁ দৰঙীয়া ভাষাতে কথাবিলাক ক'ম। হাই এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জন্মাষ্টমী বুলি গ'লোঁ শ্ৰী শ্ৰী খিয়ালা বৈষ্ণৱ সত্ৰলৈকে। বিশেষ একো অসুবিধা নহ'লে মই প্ৰায় প্ৰতি বছৰে যাওঁৱে বাৰু তালৈকে। যাই পাই ইমান মানুহ দেখি ভাবছোঁ কেনেকৈ যাওঁ, কি কৰোঁ। তাৰপিছত ভাবছোঁ এনেকৈ ৰৈ থাকিলেতো নহ'বই, সেইকাৰণে ধুনীয়াকৈ এইফালেদি যাই আমি শৰাই যোগাৰবিলাক দি থৈ আহিলোঁ। মানে লাইন আৰু লাইন, তাতে কিছুমান ভগৱানক পুজিব যাওঁতেও মানে কাজিয়া হৈছে, মোৰ আগত কিয় গৈছা, তই পিছত আছিলি বুলি। নহওক লাইন পাতি ইয়াতে আমি ধূপ শলা চাকি জ্বলাবৰ কাৰণে আহি পালোঁ বাৰু। ইয়াতে মানে সেৱা কৰি থাকোঁতেও ক'ব, তই ইমান সময় সেৱা কৰিব লাগে নেকি, উঠ বুলি ক'ব। এনেকুৱা ধৰণৰ মানে মানুহ হৈ গৈছে আৰু এইবিলাক মানুহ দেখিছেনে, এইবিলাক মানে মন্দিৰৰ ভিতৰত যাবৰ কাৰণে লাইন পাতি আছে। তো আমিও লাইন পাতি কিবা কৰি আমিও যাই মন্দিৰৰ সেৱাটো লৈ ফুটটো লৈ ল'লোঁ। নহ'লে আকৌ ভালে নালাগে নহয়, মন্দিৰত আহি যদি ফুটটো নলওঁ। যিহেতু এতিয়া ইয়াতে মানুহ কমকৈ আছিল, সেইকাৰণে আমি কুপনটো দি একদম বুটৰ টোপলাকেইটাও লৈ ল'লোঁ। বুট মানে প্ৰসাদ। আকৌ লাইন পাতি অৱস্থা বেয়া হৈ গৈছে। এতিয়া যদি আকৌ তাতেও লাইন পাতো হৈছে আৰু বাগেৰি পৰিম। যিহেতু লগত ভণ্টিও গৈছিল, তাইৰো ভোক লাগিছিল, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, সেইকাৰণে আইচক্ৰীম এটা খাওঁ বুলিয়ে ল'লোঁ। কিন্তু তাতেও হ'ল এটা ডাঙৰ জমেনি। মই গৈছিলোঁ বৰফ খাবা, কিন্তু দিলা এইটো মিঠা দৈ। মইতো দৈ গাখীৰ নাখাওঁ, দৈ গাখীৰ খোজাও নাছিলোঁ। কিন্তু কেনেকৈ কি হ'ল নাজানো, খুলোৱে যেতিয়া ভণ্টিকে খাবা দিলোঁ। বৰফ নাখালোঁ কি হ'ল, তাতে ফুচকাৰ দোকান আছে, ফুচকা খালোঁ। আৰু ইয়াতে আহিছোঁ যেতিয়া ফটো নুঠিলে হ'ব নাই, সেইকাৰণে দুখন ফটো উঠি ল'লোঁ। লৈ পেলাই আমি ঘৰলৈকে আহিলোঁ। ইয়াতে চখ দেখা পোৱা লাগিলে নহয় ভণ্টিৰ কি কৰিবি আৰু, সেইকাৰণে তাইৰ লগতে আমিও খালোঁ হোটেলত কিবা অলপ। জন্মাষ্টমীৰ কাৰণে ঘৰতো কিবা অলপ সৰুকৈ আয়োজন কৰা হৈছিল, সেইকাৰণে মা বনাই আছে ইফালে ক্ষীৰ। এয়া হৈছে চুজিৰ ক্ষীৰ, বাৰু মই নেক্সট ভিডিঅ'ত দি আছোঁ চুজি ক্ষীৰৰ ৰেচিপি। ইফালে আমি বুট খালোঁ, কল খালোঁ। এনেকৈ আমাৰ ঘৰত জন্মাষ্টমী পালন কৰা হ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা বোলে কমেণ্টত জনাই দিব। এনেকৈ কথা ক'লে ভাল লাগে নে আগৰ নিচিনাকৈ ক'লে ভাল লাগে, প্লিজ ক'ব। এটা ভিডিঅ' লগ পাওঁ, আজিলৈ আহিছোঁ, বাই।